ৰ'ব গাইছ ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো চাওক একদম দুখৰ মাজতো একদম হাঁহি উঠা ঘটনা দুখৰ মাজতো কি ক'ব আপুনি অকণমান হাঁহি দিয়ক হাঁহি উঠিব আপোনাৰ গম পাইছে কি নাই বাক্সাৰ নিকাচিত কি হৈ আছে ৪৫টা বোলে ভোট ওলাইছে মই কোৱা কথা নহয় দেই শ্যাম কানু আৰু সিদ্ধাৰ্থই শুব পৰা নাই শান্তিত শুব পৰা নাই দুখৰ মাজতো কি ক'ব একদম আপোনাৰ হাঁহিবই নে কি কৰিব গাইছ ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো চাই থাকক দেই ভিডিঅ'টো চাব অকণমান দুখৰ মাজতো হাঁহক বাক্সাৰ নিকাচিৰ কাৰাগাৰতে আছে ৪৫টা ভোট কি আচৰিত কথা ২-৩টা মতা ভোটে সিদ্ধাৰ্থক দিছে প্ৰচণ্ড স্বৰ মাইকী ভোটে শ্যাম কানুৰ কাপোৰ টানি নিয়াৰ চেষ্টা কেনেকৈ থাকিব নিশা ২-৩টাকৈ ভোটে কাৰাগাৰত হেঁচা মাৰি ধৰে শ্যাম কানুক কাৰাগাৰত ভোটে শুবলৈ দিয়া নাই শ্যাম কানু মহন্তক কি আচৰিত কথা এইটো নিউজ পাইছেনে নাই আপোনালোকে সেই যিটো অলপ আগতে দেখুৱালোঁ এই নিউজটো পাই মোৰতো একদম দেখি হাঁহি উঠিছে ভোটেও চালা শুবলৈ শান্তি দিয়া নাই কি যে হ'ব মানে ভোটেও শান্তি নিদিয়া হ'ল তাকো মাইকী ভোটে ২-৩টা প্ৰচণ্ড স্বৰ লগতে কাপোৰ টানে কি আচৰিত ধৰণৰ নিউজ সঁচাকৈ জানো এই অৱস্থা কৰিছেনে শ্যাম কানু আৰু সিদ্ধাৰ্থক বাৰু যি কি নহওক অলপ হাঁহিলেও বেয়া নাপাব দুখৰ মাজতো অলপমান হাঁহিবলৈ চেষ্টা কৰিছোঁ অলপ বেয়া নাপাব ৰাইজসকল যদিহে ভোটে তেনেকুৱা কৰিছে কাৰাগাৰত বাক্সাৰ নিকাচিত সঁচাকৈ তেতিয়াহ'লেতো খুব ভালেই কথা মানে ভোটেও শুবলৈ শান্তি দিয়া নাই আমাক দাদাৰ ন্যায় লাগে সেই ভোটসকলৰ যদিও শুবলৈ শান্তি দিয়া নাই সঁচাকৈ যদি তেনেকুৱা কৰিছে ভোটসকলক আমাৰ জুবিনদাৰে অনুৰাগী আছিল সেইকাৰণে হয়তো দিয়া নাই যদি সঁচাকৈ তেনেকুৱা কৰিছে যদি শুবলৈ শান্তি দিয়া নাই কাপোৰ টানিছে বাৰু যি কি নহওক এতিয়া আচল কথাটো আমি একচুৱেলি ন্যায় পাম নে নাপাম সেই কথাটো আমাৰ মনত মানে কি চলি আছে আমাৰ মনত ডাউট ন্যায় পাম নে নাই জুবিনদাৰ বাবে আমি সকলোৱে ন্যায় বিচাৰোঁ আমি ন্যায়ৰ ওপৰতে ভৰসা আৰু সেইদিনাখন যিজনে ছবিটো ভগৱানৰ ৰূপত অংকন কৰিছে খুব ধুনীয়া ছবি খুব ভাল লাগিল আমাৰো চাই খুব ভাল লাগিল তেনেকুৱা ধৰণৰ ইমান ধুনীয়া প্ৰতিভা আছে দাদাক ইমান ধুনীয়া ভগৱান ৰূপত ধুনীয়া কৰি সজাইছে খুব ভাল লাগিল আমাৰো চাই আৰু এটা কথা যজ্ঞ কনষ্ট্ৰাকশ্যনে যিটো প্ৰতিমূৰ্তি বনাইছে যিটো সেইটোক লৈ বহুতে ট্ৰল কৰি আছে একচুৱেলি মোৰ মতে ক'ব গ'লে মানে কি ভালে হওক বেয়াই হওক কিছুমান যিখিনি বনাইছে একচুৱেলি ভালে বহুত কষ্ট কৰি বনাইছে আৰু তেখেতলোকে ইতিমধ্যে জনাইছে যদিহে কিবা ভুল আছে বা কিবা কৰিব লগা আছে আকৌ একবাৰ পুনৰবাৰ কৰিব গতিকে ট্ৰল নকৰিব অলপ ধৈৰ্য ধৰক অলপ কৰিবলৈ সাহস দিয়ক কৰিব তেওঁলোকক যিখিনি ৰং কৰিব লাগে বা কিবা কৰিব লাগে তেওঁলোকে পুনৰবাৰ কৰি দিব আৰু ইতিমধ্যে ফেচবুকত ডিজিটেল আন্দোলন #জাষ্টিছ ফৰ জুবিন গাৰ্গ ইতিমধ্যে 2.6 মানে 26 লাখ অতিক্ৰম কৰিলে 26 লাখ পাৰ হৈ গ'ল গতিকে সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব দীপাৱলীত আমি চাকি বন্তি জ্বলাইছোঁ জুবিনৰ নামত আমি দীপাৱলীত কোনো বোমা ফটকা তেনেকুৱা ধৰণৰ ফুটা নাই যিদিনাখন জুবিনদাৰ ন্যায় পাব যিদিনাখন জুবিনদাই ন্যায় পোৱা বুলি গম পাম বা নিউজ চলাব আজিৰ পৰা ন্যায় পালে জুবিনদাই সেইদিনাখন আমি ফটকা মাৰিম সেইদিনাখন আমি বোমা মাৰিম সেইদিনাখন আমি দীপাৱলী পালিম গতিকে ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই আৰু ভিডিঅ'টোত যদি কিবা ভুলকৈ কৈ পাইছোঁ ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ সকলোৱে কিবা যদি ভুলকৈ কৈ পাইছোঁ কাকো বা সমালোচনা কৰিব বিচৰা নাই কাকো ট্ৰল কৰিব বিচৰা নাই ভিডিঅ'টোত মই এইখিনিয়ে ৰিকুৱেষ্ট সকলোকে কৰিছোঁ আমি মাত্ৰ প্ৰথমে আমি এতিয়া জুবিনদাৰ ন্যায় বিচাৰি আছোঁ আমাৰ জুবিনদাৰ ন্যায় লাগে পোনপ্ৰথমে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ পাৰিলে ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব কিবা যদি ভুল ভ্ৰান্তি আছে ক্ষমা কৰি দিব ভিডিঅ'টো ইমানখিনি সময় দি চোৱাৰ বাবে বহুত বেছি ধন্যবাদ সকলোকে পুনৰ লগ পাম আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক জয় জুবিন দা জয় আই অসম